অভিনন্দন রাজস্থানের ভিতর অভিনয় হিসাবে। তো এই যে নর্থ ইষ্টৰ বা অসমৰ প্ৰথম ক্ৰিকেটাৰ হিচাপে IPLৰ দৰে এটা উচ্চ পৰ্যায়ৰ ক্ৰিকেট লীগৰ কেপ্টেইন হোৱাটো তাত অলপ লিড কৰাটো তোমাৰ অনুভূতি কেনেকুৱা এইটো? খুবেই ভাল। প্ৰথমটো মোৰ কাৰণে বহুত ডাঙৰ কথা। 17 বছৰ যেতিয়া আহিছিলোঁ টীমত, তাৰ পৰা ইয়াৰলৈকে জাৰ্ণিটো অফক'ৰ্ছ যদিও কেইটামান মেচৰলৈকেও হয়, আই থিংক এইটো ট্ৰাষ্টটো টীমৰ পৰা পোৱা, সঞ্জু বেয়া হওক, ৰাহুল ছাৰ হওক বা গোটেই মেনেজমেণ্টখিনি হওক, সেই ট্ৰাষ্টটো যে দেখাইছে যে মই কেপ্টেইনশ্বিপ কৰিব পাৰোঁ, যদিও মই এনেকৈ IPL কেতিয়াও কৰা নাই, অকল অসমক কেপ্টেইনশ্বিপ কৰিছোঁ। আই থিংক খুবেই গ্ৰেটফুল গোটেইখিনিৰ কাৰণে। Riyan, last match was a high scoring match. Then how do you look at improving your player going in? We spoke about what we need to execute better or what we can do differently this game and what we could do differently last game as well. We had a meeting today. So depending on the wicket and depending on what combination we want to play, we just have to execute it better. I think the plans were good. The deployment was good. It's just about us executing a higher percentage of balls instead of the other way around. So Riyan, how do you look forward for tomorrow's game? Really looking forward. First home game. We are familiar with the conditions. We practiced here. We had a few camps here. So yeah, really looking forward to what we can do and put off a show tonight. Day after, sorry. How proud do you believe RR in you? Yeah, like I just said, I think it's been a journey. I was here when I was 17 years old. And most importantly, me being captain, that's secondary. But the trust that the manager showed in me, I think that's one of the biggest points or biggest upvotes that I take personally as a player, that they are trusting me enough to lead the team and trusting me enough to let me make my own decisions. So I think it's a very big thing for me, yes. Riyan, এবাৰ বলিং স্কোৱাডটো যথেষ্ট চৰ্চা হৈ আছে। ট্ৰেণ্ট বল্ট নাই, অশ্বিন নাই, যুজবেন্দ্ৰ চাহাল নাই। তো ভাবেন যে এইবাৰ অলপ বলিং স্কোৱাডটো দুৰ্বল হৈ আছে ৰাজস্থান ৰয়েলছৰ? অকশ্যনটো এনেকুৱা এটা বস্তু হয় য'ত চবক আপুনি ৰিটেইন কৰিব নোৱাৰে ফাৰ্ষ্টলি। তে এতিয়া যদি আমি এইটো কথা ভাবি থাকোঁ যে লাষ্ট ইয়েৰ কোন আছিল, লাষ্ট ইয়েৰ কোন নাই, আমি এইটো কথা পাহৰি আছোঁ যে কিমান এক্সাইটিং টেলেণ্ট এতিয়া আছে আমাৰ। এতিয়া ইটছ এ ৰিলেটিভলি য়াংগাৰ টিম। তে সেই এক্সাইটমেণ্টটোৰ কথা কিয় মোক নুসুধে, মই সেইটো বস্তু বুজি পোৱা নাই। অকল লাষ্ট ইয়েৰ যি আছিলে সেইটো পচিবল নহয়। আমি চবেই জানো যে চব টিমৰে বহুতকেইটা মেইন প্লেয়াৰ বেলেগ বেলেগ ফ্ৰেঞ্চাইজিত গৈছে। আই থিংক সেইটো কথা মই কুৱেশ্যনৰ আনচাৰ দিবও মোৰ মানে ইমান একো নাই, বিকজ সেইটো মই নাভাবোঁ আৰু সেইটো ভাবি একো লাভ নাই। আই থিংক এইটো বছৰ যিখিনি এক্সাইটিং টেলেণ্ট আছে, মই সেইটো কথা যদি কোনোবাই সোধে মই সেইটো আনচাৰ কৰিব পাৰিম। এইটো কথাত মোৰ আনচাৰ ইমান নাই। পিচ মই এতিয়ালৈকে যোৱা নাই ভিতৰত, ইয়াতে আহিব লগা হ'ল। তে আই থিংক পিচটো এতিয়া চাম এতিয়া, তাৰপিছত ছাইডৰ উইকেটৰ অলপ প্ৰেক্টিচ কৰিম। তে নেচাৰটো আপুনি গম পায় ছাইডৰ উইকেটৰ অলপ প্ৰেক্টিচ কৰিলে, বিকজ অলমষ্ট ছেইম টাইপৰ চইল হয়, ছেইম টাইপৰ মাটি হয়। তে চাম এতিয়া গৈ পেলাই ভিতৰত ডিউ কিমান আহিব, কিমান নাহে, উইকেটটোত ঘাঁহ আছে ঘাঁহ নাই, বা অলপ ক্ৰাম্বলি হৈ আছে নে হোৱা নাই, এইখিনি গোটেইখিনি গম পাই পেলাই এটা ফেয়াৰ এছেছমেণ্ট দিব পাৰিম। লাষ্ট মেচখন মই দেখিছিলোঁ যে যথেষ্ট ডাঙৰ বৃহৎ স্কোৰ এটা হৈছে। চৰি, লাষ্ট মেচখন আমি চাইছিলোঁ, যথেষ্ট এটা বৃহৎ স্কোৰ হৈছিল। হায়দৰাবাদে এটা প্ৰত্যাহ্বানৰ সন্মুখীন কৰিছিলে আপোনালোকক। তাৰপিছত আপোনালোকে ফ'ল' কৰি গৈছে, সুন্দৰে কৰিছে। কিন্তু তাৰ মাজত আপোনালোকে দেখিছিলোঁ যে মুখ্যমন্ত্ৰীৰ অলপ চাপ কিছু ভয় লাগিছিল প্ৰথমখন যিহেতু আপুনি অন্যায় কৰিছে। হয়টোতো লগা নাই। সেইটো এটা টিম বা সেইটো এটা ভেন্যু য'ত ডাঙৰ স্ক'ৰ হয়। মোৰ প্ৰথম মেচ হিচাপত মাথাত অকল এইটোৱে চলি আছিল যে কি কৰিব লাগে, কি অলপ কৰিলে ৰাণ অলপ কম হ'ব, বা কিন্তু ক্ৰিকেট এনেকুৱা এটা গেম, মাজে মাজে এনেকুৱা দিন আহে য'ত যি কৰি আছিলোঁ বা যি টিমৰ যিখিনি প্লেনিং আছিলে সেইখিনি আমাৰ হিচাপত যোৱা নাছিলে। কিন্তু তাৰ পাছত আমি যেনেকৈ বেটিং কৰিলোঁ, 240 ৰাণ মাৰিলোঁ, আই থিংক সেইটো এটা বহুত ডাঙৰ পজিটিভ। এইটো ৰাজস্থানৰ প্ৰথম হোম মেচ হ'ব, আৰু তুমি যিহেতু গোটেইখিনি জানা ইয়াতে খেলিছা গোটেইখিনি, চ' হোম মেচৰ এডভান্টেজটো বা ক্ৰাউডৰ যিটো ছাপৰ্ট হ'ব পজিটিভ এটা হ'ব নেকি? অফক'ৰ্ছ ক্ৰাউডৰ ছাপৰ্টটো এটা পজিটিভ হয় ডেফিনেটলি, কিন্তু মষ্টলি আমি যে কণ্ডিশ্যনছখিনি ফেমিলিয়াৰ হয় আমাৰ, ইয়াতে আমি খেলিছোঁ, ইয়াতে আমি প্ৰেক্টিচ কৰিছোঁ, সেইটো বেছি এটা হেল্প হয়। বিকজ যেতিয়া আপুনি ফিল্ডত যায়, যিমানখিনি মানুহ চিঞৰক বা যিখিনি আহক, অলপ সেইখিনি নুশুনা টাইপ হৈ যায়, বিকজ ইমান আপুনি এটেনশ্যন পে' কৰিব নোৱাৰে, বিকজ গেম এটা চলি আছে। আই থিংক কণ্ডিশ্যনছ বেছি হেল্প হ'ব ৰাদাৰ দেন দ্য ক্ৰাউডছ। Just sometime before Kolkata Knight Riders bowling coach, he had predicted this game as like his home game, Kolkata Knight Riders home game, because of the distance with Kolkata. And how do you look for this contest? Because both teams are living to also the language. exactly Jokingly said it's our home game. Yeah, I'm not sure how many Bengalis are there in the Kolkata team,
But I'm an Assamese, so I think it's going to be a little bit more of a support for us rather than them. But then that doesn't really matter. I think whoever plays good cricket tomorrow, they're going to come up with a win. Thanks. Are you getting trouble to assemble the team? Are you getting trouble in your, because the franchises are from different parts, different groups. Are you getting any trouble to assemble players lineup? Not at all. I think everyone's a professional here. Everyone knows what to do if there's a new leader. Sanju Bhai has been really helpful. Rahul Dravid's been really helpful. So I've not really faced any trouble to assemble the team or get someone into the same line of communication. One final, please. Yeah. First, Hi Riyan. Hitmire, Jurel and Dubey put their hand up a big chase in the last match, which was fell short, right? How encouraging is it as a captain to see the middle order stand up and give you confidence for the future as well? I feel the middle order is always the backbone of any batting order. For them to step up like they did, for them to bat like they did, regardless of the end result, I think that's a big plus, because we're not going to get 280 games every game of the season. They're going to be 180, 140, 150 games, and that's where we'll need them the most. And I'm sure that's going to do them a big boost in confidence of how they played last game, and hopefully they can continue that. Lastly, অতিথিসকল আহি আছে কেনেকুৱা আপ্যায়ন কৰিছে আপুনি যিহেতু ঘৰলৈ আপোনাৰ নিজৰ ঘৰ গতিকে আপ্যায়ন কেনেকৈ কৰিছে আপুনি খুবেই ভাল লাগিছে যেতিয়া অসমত আহোঁ চবে মৰমেৰে স্নেহেৰে মোক ইয়াতে ৱেলকাম কৰে কিন্তু বৰ্তমান এতিয়া সেইটোৰ কাৰণে ইমান এটা টাইম নাই যিমান মই ভাল পাওঁ যিমান মোৰ ভাল লাগে মানুহে কি কৈ আছে কি কৈ থকা নাই সেইটোৰ কাৰণে এটা টাইম নাই প্ৰথম মেচ এখন ইমান ভালদৰে যোৱা নাই মূৰত অকল এইটোৱে চলি আছে যে নেক্সট গেম কি কৰিব লাগে ফিল্ডত হওক নিজৰ বেটিঙত হওক আৰু টিমটো কেনেকৈ চলাব লাগে Please, one at a time. Yes. Yeah. First time you have to leave the side. What was the reaction? You surprised yourself? আপোনালোকতকৈ বহুত আগতে গম পাইছোঁ মানে তে মোৰ লাহে লাহে গম পোৱা হৈছে যে মানে ডাইৰেক্ট যোনদিনা মেছেজটো আহিছিলে বা যোনদিনা নিউজটো আহিছিলে তাৰ আগতে লাহে লাহে মোক বুজাই আছিলে যে এনেকুৱা এটা চিটুৱেশ্যন আহিব পাৰে তে মই মেণ্টেলি ভালে প্ৰিপেয়াৰ্ড হৈ আছিলোঁ কিন্তু যেনেকৈ মই সেইটোৱে ক'লোঁ এনেকুৱা এটা নিউজ পোৱাৰ লগে লগে মোৰটো চলা আৰম্ভ কৰে যে মই কি কৰিব লাগিব ইয়াক কেনেকৈ কৰিম তাক কেনেকৈ কৰিম কেনেকৈ হেণ্ডেল কৰিম তে সেইখিনিতে বেছি আছিলে এক্সাইটমেণ্টৰ কাৰণে মই সময় পোৱা নাই Yes. Last. You just mentioned about some exciting prospects. So can you describe it? Like who are those exciting prospects? And a lot of them. Hasranga Tikshana coming in, Vaibhav Suryavanshi, Shubham Dubey didn't get a lot of games last year. This year he started out really well. Of course, Dhruv Jurel, Yashasvi Jaiswal. Really excited to play with all of them, lead them as well to a certain extent, and just really excited for the whole bunch to come together and probably do really well in the IPL this year. Thanks, Riya. Thank you. Thank you.